কিন্তু আমি বিচৰা নাই যে আকৌ এই বিগত দিনৰ বড় অবড় ৰাজনীতিটো ঘূৰি আহক। প্ৰমোদ বড়ো ডাঙৰীয়া কি বড় অবড় ৰাজনীতি কৰিব বিচাৰিছে নেকি? যদি এনেকৈ অকল বড়ো মিডিয়ামৰ স্কুলবিলাক লয়, বড়ো মিডিয়াম স্কুল লোৱাৰ আমি বিৰোধী নহয়, এইবিলাকো হ'ব লাগে, কিন্তু লগে লগে বাকী অসমীয়া মাধ্যমকে ধৰি অন্যান্য মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকো একেটা চুক্তিৰ একেটা দফা মতে হ'ব লাগে। চৰকাৰে এক ধৰণৰ কথা কৈ আছে, ৰাজনীতিবিদবিলাকে এক ধৰণৰ কৰিব বিচাৰিছে। এতিয়া আপুনি অকল বড়ো মিডিয়ামৰ স্কুলখিনিক প্ৰভিন্সিয়েলাইজ যদি কৰে তেনেহ'লে আপোনাৰ নিশ্চয় ৰাজনীতিক যিটো প্ৰেক্ষাপট এইটোত এটা বৃহত্তৰ হেঙাৰ হৈ থিয় দিব দূৰ ভৱিষ্যতত। হয়, আজি আমি অল BTR ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি বৰ দুখেৰে আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা BTR চৰকাৰক কাতৰ আহ্বান কৰিব বিচাৰিছোঁ। যোৱা 11 তাৰিখত বাক্সা জিলাৰ পৰা যিটো অৰ্ডাৰ দিছে এইটো আমাৰ পৰিলক্ষিত হৈছে আৰু অৰ্ডাৰখন আমাৰ হাততে আছে আৰু BTR চুক্তিখনো মোৰ তাত আছে। BTR চুক্তিৰ 6.3 নং দফাত স্পষ্টকৈ লিখা আছে, গভৰ্ণমেণ্ট অফ আছাম উইল ইনিচিয়েট মেজাৰ্ছ টু প্ৰভিন্সিয়েলাইজ নাম্বাৰ 1 স্কুল এণ্ড কলেজেছ ইষ্টাব্লিছড ইন BTAD এণ্ড 2 নম্বৰ Bodo medium schools outside BTAD as per special need and requirement. The state gov will also take measures to appoint lecturers in Bodo departments in colleges outside BTAD as a special consideration. ইয়াত স্পষ্টকৈ লিখা আছে 6.3 নং দফাৰ 1 নম্বৰত এইটো লিখা আছে যে BTAD অঞ্চলৰ সকলো বিদ্যালয়, ইয়াত কোনো মিডিয়াম উল্লেখ কৰা নাই, কিন্তু আমি হতভম্ব হৈছোঁ। যোৱা 28 জুলাইত কাহিলীপাৰাৰ পৰা এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আমাৰ এটা অৰ্ডাৰ এইটো আমাৰ তাত আছে, অকল বড়ো মিডিয়ামৰ কাৰণে ডাটাবিলাক কালেক্ট কৰিব দিছে LP আৰু MEৰ ক্ষেত্ৰত। কিন্তু BTAD বা BTR অঞ্চলত বিভিন্ন মাধ্যমৰ বিদ্যালয় আছে, অসমীয়া, বেংগলী বা হিন্দী বিভিন্ন মাধ্যমৰ মাতৃভাষাৰ বিদ্যালয়বিলাক আছে। আর BTR চুক্তিৰ 6.3 নং দফাৰ 1 নম্বৰত যেহেতু স্পষ্টকৈ কোনো উল্লেখ নাই মিডিয়াম ওয়াইজ, এইটো কিহৰ ভিত্তিত অকল বড়ো মিডিয়ামৰ স্কুলৰ ডাটাবিলাক কালেকশ্যন কৰি আছে, এইটো আমি আচৰিত হৈছোঁ। আৰু বিগত দিনৰ হাগ্ৰামা মহিলাৰ চৰকাৰৰ কিছুমান নীতি প্ৰমোদ বড়ো ডাঙৰীয়াও অৱলম্বন কৰিবলৈ গৈ আছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়া বাৰে বাৰে কৈছে যে আমাৰ ইয়াত কোনো জাতিভেদ বা বড়ো অবড়োৰ কোনো কথা নাই, আমি সকলোৱে সমিল মিলি আগবাঢ়িব লাগিব। তেনে ক্ষেত্ৰত যদি এনেকৈ অকল বড়ো মিডিয়ামৰ স্কুলবিলাক লয়, বড়ো মিডিয়াম স্কুল লোৱাৰ আমি বিৰোধী নহয়, এইবিলাকো হ'ব লাগে, কিন্তু লগে লগে বাকী অসমীয়া মাধ্যমকে ধৰি অন্যান্য মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকো একেটা চুক্তিৰ একেটা দফা মতে হ'ব লাগে। আৰু যদি এইটো নকৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মুখত এটা কয় আৰু এই তথ্যই মানে এটা প্ৰমাণ কৰি দিয়ে যে প্ৰমোদ বড়ো দুমুখীয়া নীতি স্থিতি গ্ৰহণ কৰিছে। আমি বড়ো সাহিত্য সভা এপছুৰ লগতো আলোচনা কৰিছোঁ, ইহঁতে আমাৰ লগত সহমৰ্মিতা, ইহঁতে আমাক আশ্বাস দিছে, কিন্তু এই অৰ্ডাৰটো দেখি আমি হতভম্ব হৈছোঁ। কিন্তু আমি বিচৰা নাই যে আকৌ এই বিগত দিনৰ বড়ো অবড়ো ৰাজনীতিটো ঘূৰি আহক। প্ৰমোদ বড়ো ডাঙৰীয়া কি বড়ো অবড়ো ৰাজনীতি কৰিব বিচাৰিছে নেকি? আমি সেইটো বিচৰা নাই। আমি সকলোৱে বড়ো অবড়ো সকলোৱে মিলি BTAD অঞ্চলৰ সকলো ৰাইজ আমি সমিল মিলি শান্তিপ্ৰিয়ভাৱে যাতে এইখন অঞ্চলত আমি থাকিব পাৰোঁ, শৈক্ষিক পৰিৱেশ যাতে আমি আগুৱাই লৈ সৰ্বস্তৰৰ জাতি জনগোষ্ঠীৰ শৈক্ষিক পৰিৱেশ উন্নত কৰি এখন সুস্থ সবল সমাজ গঢ়িব পাৰোঁ, সেইটো আমি কামনা কৰিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা। কিন্তু এই অৰ্ডাৰে আমাক হতভম্ব কৰিছে। গতিকে আজি যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত আহিব, আপোনালোকৰ জৰিয়তে আমি কাতৰ অনুৰোধ কৰিছোঁ যে এনেকুৱা দুমুখীয়া নীতি যাতে চৰকাৰে নলয়, তাৰ বাবে আমি আহ্বান কৰিছোঁ। আৰু এইটো অৰ্ডাৰ কেঞ্চেল কৰি পেলাই নতুনকৈ সৰ্বস্তৰৰ সকলো বিদ্যালয়, সকলো মিডিয়ামৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে অতি শীঘ্ৰে ডাটাবিলাক কালেক্ট কৰক। আৰু আগন্তুক বিধানসভা যিটো হ'ব, এই বিধানসভাৰ অধিৱেশনৰ আগতেই আমাৰ সৰ্বস্ত বিদ্যালয় শিক্ষকসকলক আমাক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰক। নহ'লে আমি ইতিমধ্যে বিভিন্ন ছাত্ৰ সংগঠনৰ লগত আমি বহিছোঁ, 14টাকৈ ছাত্ৰ সংগঠন, আৰু নেক্সট আমি কাৰ্যসূচী আৰু অন্যান্য ছ'চিয়েল সংগঠনবিলাকক মাতি পেলাই এক বৃহৎ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু আমাক দোষাৰোপ কৰিব নোৱাৰিব। ইয়াৰ কাৰণে জগৰীয়া থাকিব BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্ট। আমি এই ৰাজনীতি ঘৃণা কৰোঁ যে আমাৰ
চৰকাৰে এক ধৰণৰ কথা কৈ আছে, ৰাজনীতিবিদবিলাকে এক ধৰণৰ কৰিব বিচাৰিছে। অলপ আগতে আমাৰ স্পকমেনে যিহেতু আমাক সদৰি কৰিছে যে 11 তাৰিখৰ অৰ্ডাৰখন বাক্সা জিলাত যে ওলাইছে, ইয়াৰ ওপৰত আমি বহুত বিক্ষুব্ধ হৈছোঁ, তাৰমানে দুখ পাইছোঁ। এই মৰ্মে আমি তথাতৈয়াকৈ এটা আমি কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ। ইতিমধ্যে যদি এই মোটামুটি 20 তাৰিখৰ আগমুহূৰ্তত যদি চৰকাৰৰ কোনো স্থিতি হাল সলনি নহয়, তেনেহ'লে 20 তাৰিখে এটা বৃহত্তৰ ৰেলী ঘোষণা কৰিছোঁ আপোনালোকৰ জৰিয়তে। আমি ৰাজমেলা ফিল্ডৰ পৰা BTC সচিবালয়লৈ এই ৰেলীটো আমি কৰিম আৰু এই ৰেলীত 14টাকৈ সংগঠন আমাক সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। তো গতিকে আমি এনেকুৱা দুমুখীয়া নীতিক আমি ঘৃণনীয় কৰিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ। তো গতিকে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ মিডিয়াম আৰু মিডিয়ামৰ কথা আহিলে জাতপাতৰ কথা আহি যায়, জাতপাতৰ ৰাজনীতিৰ আমি একেবাৰে বিৰোধিতা কৰিছোঁ। তেনেকুৱা যাতে আকৌ দুনাই আমাৰ BTR অঞ্চলত তেনেকুৱা ৰাজনীতি নহয়। মই প্ৰমোদ বৰক কাতৰভাৱে অনুৰোধ কৰিছোঁ, ছাৰ আপুনি কাইণ্ডলি বস্তুখিনি অলপ চিন্তাৰ ভাৱনাৰে সুস্থ মস্তিষ্কেৰে আমাৰ যিটো শৈক্ষিক পৰিৱেশটো বজাই ৰাখক। আমি ইয়াত বড়ো মাধ্যম আৰু অসমীয়া মাধ্যম, বেংগলী মাধ্যম আৰু আমাৰ হিন্দী মাধ্যমৰ শিক্ষকবিলাকে যাতে আপোনাৰ চিৰকৃতজ্ঞ হৈ থাকিব বিচাৰিছোঁ। এতিয়া আপুনি অকল বড়ো মিডিয়ামৰ স্কুলখিনিক প্ৰভিন্সিয়েলাইজ যদি কৰে, তেনেহ'লে আপোনাৰ নিশ্চয় ৰাজনীতিক যিটো প্ৰেক্ষাপট এইটোত এটা বৃহত্তৰ হেঙাৰ হৈ থিয় দিব অদূৰ ভৱিষ্যতত। আমি এতিয়া আপোনাক ছাপোৰ্ট কৰিছোঁ, এতিয়া আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ অদূৰ ভৱিষ্যতত আপোনাৰ আমি হিতাকাংক্ষী কৰি থাকিম, আপোনাৰ দলক আমি প্ৰশংসা কৰি থাকিম, আপোনাৰ দলৰ লগত থাকিম বুলি আমি কথা দিছোঁ। আপুনিও আমাক কথা দিছে যে আমাক গভৰ্ণমেণ্টত অনাৰ লগে লগে আমি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম। তো গতিকে এই যিটো ঘৃণনীয় ৰাজনীতি চলিছে, এইটোত আমি বহুত দুখ পাইছোঁ। তো গতিকে এই সম্পৰ্কে বিতংভাৱে ইতিমধ্যে আকৌ আমি 14টাকৈ সংগঠনক আমি অৱগত কৰিম আৰু আমাৰ ঘোষণা কৰা যিটো আন্দোলন আছে, আমি ৰাজমেলা ফিল্ডৰ পৰা এইখন ফিল্ডৰ পৰা আৰম্ভ কৰি সচিবালয়লৈকে আমি যিটো পদযাত্ৰা কৰিম, এই পদযাত্ৰাত আমাৰ গোটেই 14টা সংগঠনে আমাক সহযোগিতা কৰিবলৈ আমাক সেইদিনাখন 10 তাৰিখৰ মিটিঙত প্ৰতিটো সংগঠনে কথা দিছে। ধন্যবাদ।